গুড মৰ্ণিং। কি খবৰ? মোৰ ভালে। আৰু আজি আমি মাৰ ঘৰলৈ বহুত দিন মূৰত পূৰা যাবৰ কাৰণে এক্সাইটেড হৈ আছোঁ। বহুত দিন যোৱা নাই, 6 মাহে হ'ব আৰু সেইকাৰণে যাব ওলাইছোঁ। আৰু মাহঁতৰ ঘৰখন দেখুৱাম মোৰ লগত, তেনেহ'লে চাওক, ঠিক আছে। এতিয়া আমি মামাহঁতৰ ঘৰ আহি পালোঁ আৰু এতিয়া ভণ্টি আৰু মামী যাব আৰু আমিও যাম। এয়া কি খাবা তুমি? এয়া মেগী খাই বোলে, মেগী বনাই দিল ভণ্টীয়ে। এতিয়া মেগী খাই মামীহঁত ওলালে, যাম এতিয়া। এয়া চোৱা আমি ক'ত যাম? কিয় নকোৱা? তুমি যাই কেনেকৈ পোৱা? মেগী কোনে খাব? মই খাম। কাপোৰত নেপেলাবা দেই, গৰম আছে, মই ঠাণ্ডা কৰি দিওঁ। আমি মাহঁতৰ ঘৰ আহি পালোঁ। ভাগৰ লাগিছে, সেইকাৰণে বহি আছোঁ অকণমান। পাপা, আমি ক'ত আহিছোঁ? ক'ত আহিছোঁ আমি? ভাত হৈছে আৰু বাবু খাই আছে। এইপিনে কি খাই আছা তুমি? ড্ৰেছ চেঞ্জ কৰিলোঁ, মাহঁতৰ ঘৰত আহিছোঁ। ইমান দিনৰ মূৰত আহিছোঁ, একদম মানে ভাল লাগি গৈছে। ইমান দিনৰ মূৰত আহিলোঁ, মানে আহিব পৰা নাছিলোঁ। আৰু আজি আহি ভালে লাগিছে। আৰু বাছ যিহেতু খুলিছে, বাছতে আহিলোঁ। তাৰপিছত আমাৰ ফুল চোৱা, আমাৰ ফুলনি আগতে বহুত আছিলে ফুল, তাৰপিছত এতিয়া তেনেকৈ নাই, তথাপি আছে। এজোপা তগৰ আৰু এয়া এতিয়া দেখিছে লেচু গছ, তাতে সৰু থাকোঁতে একদম মানে আছিলে। তাৰপিছত মানে খুব খাইছিলোঁ লেচু। তাৰপিছত ভাল লাগে, ইয়াতে ঘৰ আছিলে, ভাঙি দিছে। আৰু সেইটো পৰিৱেশটো একদম সেউজীয়া গছ-গছনিৰে ভৰা, মানে কোনোবা জংঘলৰ মাজত থকা যেনহে লাগে। এয়া মোৰ লগত আহিব। মুৰ্গী থকা ঘৰতে এনেকৈ বনাই দিছে চিটা দি। আৰু আমাৰ হৈছে দেখোন বাৰু, সেই তাতে কি আছে দেখোন বাৰু, গাহৰি পুহিছিলে, গাহৰি পোৱালি। এয়া আমাৰ খুৰীহঁতৰ ঘৰ, এয়া বৌহঁতৰ ঘৰ। এইটো আমাৰ সৰুকৈ এটা পুখুৰী মানে এনে সৰুকৈ আৰু খুন্দিছিলে। আৰু ইয়াতে আছে গাহৰি। এই আৰু ৰঙা পিপৰ। আৰু এয়া আমাৰ